নমস্কাৰ বন্ধুসকল, মোৰ এই NK Tech আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। বন্ধুসকল, আজি আমি কথা পাতিম চেল্ফ আৰ্নিঙৰ বিষয়ে। আপোনালোকে ঘৰতে বহি কেনেদৰে আৰ্নিং কৰিব, মানে টকা কেনেকৈ ইনকাম কৰিব, তাকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। কোনো ধৰণৰ আপোনালোকে ইনভেষ্ট কৰিব নালাগে, অৰ্থাৎ টকা পইচা কোনো ধৰণৰ খৰচ কৰিব নালাগে। অৰ্থাৎ আপোনালোকে 1 টকাও খৰচ নকৰাকৈ মোবাইলৰ সহায়তে টকা পইচা ইনকাম কৰিব পাৰে আপোনালোকে। গতিকে কেনেদৰে আপোনালোকে ইনকাম কৰিব তাকে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই গোটেইখিনি আজি দেখুৱাই দিম। গতিকে তাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰৰ পৰা। এপ্লিকেশ্যনটোৰ নাম হৈছে ক্ৰেডিট কোড। আপোনালোকে হয়তো ডিছপ্লেত মন কৰিব পাৰিছে, মই ডিছপ্লেত প্ৰথমৰ পৰাই ৰাখিছোঁ শ্ব' কৰি পেলাই। ক্ৰেডিট কোড আপোনালোকে প্লে ষ্ট'ৰত যাব, ইয়াতে প্লে ষ্ট'ৰত যাই পেলাই মই এপছটো অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ। মই এতিয়া অ'পেন কৰি দেখুৱাম আপোনালোকক। এপছটো অ'পেন কৰাৰ পাছত আপোনালোকৰ এনেদৰে আহিব ইণ্টাৰফেচটো। তাৰ আগতে এটা কথা কৈ লওঁ আপোনালোকক যে এই এপছটো আপোনালোকে হয়তো বিচাৰি নাপাব পাৰে প্লে ষ্ট'ৰত হঠাৎ। তাৰ কাৰণে আপোনালোকক মই লিংকটো ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা লিংকটোত ক্লিক কৰি পেলাই এপছটো ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আপোনালোকৰ ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে তলৰ পৰা দেখা পাইছে আপোনালোকে এটা বক্স দেখা পাইছে। বক্সটোত আপোনালোকে টিক লগাই দিব। টিক লগাই পেলাই আপোনালোকে ৰাইট চাইডে কৰ্নাৰত তলত যিটো এটা আই এগ্ৰী বুলি অপশ্যন আছে, সেই আই এগ্ৰী অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আপোনালোকক পাৰ্মিশ্যন খুজিব, পাৰ্মিশ্যন আপোনালোকে এলাউ কৰি দিব ইয়াতে। তাৰপিছত ইণ্টাৰফেচটো এনেকৈ দেখা পাব। ইয়াতে তলৰ ফালে চাব আপোনালোকে ডাজ নট হেভ এন একাউণ্ট চাইন আপ বুলি এটা অপশ্যন আছে। চাইন আপ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ইয়াতে। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে ফাৰ্ষ্ট নেমটো বহাই দিব, আপোনালোকৰ ফাৰ্ষ্ট নেমটো, লাষ্ট নেমটো আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত মোবাইল নাম্বাৰ বহাই দিব। মোৰ মোবাইল নাম্বাৰটো ইয়াতে বহাই দি আছোঁ মই। তাৰপিছত ইয়াতে এটা ইমেইল আইডি বহাই দিব আপোনালোকে। তাৰপিছত ইয়াতে এটা ৰেফাৰ কোড ইয়াতে বহাব লাগিব। ৰেফাৰ কোডটো আপোনালোকক মই ডিছপ্লেত দেখুৱাই দি আছোঁ। তেনেদৰে আপোনালোকে ধুনীয়াকৈ বহাই দিব ইয়াতে ৰেফাৰ কোডটো। মই এতিয়া ৰেফাৰ কোডটো ইয়াতে এণ্টাৰ কৰি আছোঁ, মানে বহাই আছোঁ। আপোনালোকে তেনেদৰে বহাই দিব ধুনীয়াকৈ। ৰেফাৰ কোডটো বহাৰ পাছত তলৰ ফালে দেখা পাইছে আপোনালোকে চাইন আপ বুলি এটা অপশ্যন আছে। চাইন আপ অপশ্যনতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব, যোনটো মোবাইল নম্বৰ আপোনালোকে ইয়াতে বহাইছিল প্ৰথমতে, সেই নাম্বাৰটোতে আপোনালোকৰ এটা OTP আহিব। OTPটো ইয়াতে এণ্টাৰ কৰি দিব। মই এতিয়া OTPটো এণ্টাৰ কৰি আছোঁ ইয়াতে। OTPটো এণ্টাৰ কৰা হোৱাৰ পাছত তলৰ ফালে দেখা পাইছে আপোনালোকে কণ্টিনিউ বুলি এটা অপশ্যন আছে। কণ্টিনিউ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকক পপ আপ নটিফিকেশ্যন এটা দেখুৱাব। ইয়াতে আপোনালোকৰ ইমেইল আইডিটো ভেৰিফিকেশ্যন কৰিব দি আছে, মানে ইমেইল আইডিটো ভেৰিফিকেশ্যন কৰিব লাগিব। আপোনালোকে ইমেইল আইডিটো ভেৰিফিকেশ্যন কৰিলেও কৰিব পাৰে, নকৰিলেও নকৰিব পাৰে, কোনো ধৰণৰ ইয়াতে অসুবিধা নাই। গতিকে নকৰিলেও কোনো কথা নাই। মই এতিয়া ইমেইল আইডিটো ভেৰিফিকেশ্যন নকৰোঁ, তেনেকৈয়ে আপোনালোকক দেখুৱাই দিম। তাৰপিছত ইণ্টাৰফেচটো এনেকৈ আহিব। ইয়াতে আপোনালোকে ৰাইট চাইডে চাব, ৰাইট চাইডে কৰ্নাৰত তলৰ ফালে চাব একাউণ্ট বুলি এটা অপশ্যন আছে। সেই একাউণ্ট বুলি অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ইয়াতে। তাৰপিছত ইয়াতে দেখা পাইছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কোড বুলি এটা অপশ্যন আছে। ৰেজিষ্ট্ৰেশ্যন কোড ইয়াতে এটা কোড নম্বৰ দেখা পাইছে, তাৰে কাষতে আপোনালোকৰ পেণ্ডিং বুলি আছে। পেণ্ডিং অপশ্যনত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকে কিছুমান ডিটেইলছ ফিল কৰিব লাগিব, যেনে ধৰক আপোনালোকৰ ফাৰ্ষ্ট নেম, আপোনালোকৰ নামটো পান কাৰ্ডত যেনেদৰে আছে তেনেদৰে ইয়াতে ফাৰ্ষ্ট নেমটো আপোনালোকৰ দিব, লাষ্ট নেমটো দিব। তাৰপিছত চিলেক্ট জেণ্ডাৰত আপোনালোকে তাত ক্লিক কৰি পেলাই আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত পান কাৰ্ডৰ নাম্বাৰটো ইয়াতে আপোনালোকে এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াতে এনুৱেল ইনকাম আছে। এনুৱেল ইনকামটো আপোনালোকে চিলেক্ট কৰি পেলাই ইয়াতে ইয়াৰে এটা যিকোনো দিব পাৰে। মই 1 লাখটো ইয়াতে দি আছোঁ। তাৰপিছত কাৰেণ্ট অকুপেশ্যন আছে। অকুপেশ্যনটো আপোনালোকে ষ্টুডেণ্ট দিব পাৰে বা যোনে যি দিব বিচাৰে, কোনো কথা নাই। তাৰপিছত আছে কাৰেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ। ইয়াতে আপোনালোকে 1 ইয়াৰ দিব পাৰে, 2 ইয়াৰ্ছ দিব পাৰে, যাৰ যি ইচ্ছা তাকে দিব পাৰে, ইয়াতে কোনো প্ৰব্লেম নাই। তাৰপিছত চিলেক্ট চিটি আছে। ইয়াতে চিটি এখন দিব লাগিব। ইয়াতে গুৱাহাটী দিব আপোনালোকে, গুৱাহাটী দিলে বেছি ভাল হ'ব।
তাৰপিছত ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থ এটা আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে শুদ্ধকৈ দিব। আপোনালোকৰ পান কাৰ্ডত যিটো ডেট অফ বাৰ্থ থাকে সেইটো ইয়াতে দিব লাগিব। তাৰপিছত তলত চাব আপোনালোকে ৰাইট চাইডে ভেৰিফাই বুলি এটা অপশ্যন আছে, সেই ভেৰিফাই অপশ্যনটোত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে চাওক, অলপ গুৰুত্ব দিব আপোনালোকে। ছেভিংছ একাউণ্ট বুলি অপশ্যন আছে, লোন আছে, ক্ৰেডিট কাৰ্ড আছে, ডিমেট একাউণ্ট আছে, এনেদৰে বহুতকেইটা অপশ্যন আছে। ইয়াতে মই আপোনালোকক ছেভিংছ একাউণ্টৰ ওপৰত ক্লিক কৰি পেলাই দেখাই দি আছোঁ। ইয়াতে বহুতকেইটা বেংক একাউণ্টৰ নাম আছে, যেনে কোটাক, জুপিটাৰ, AU স্মল ফাইনেন্স বেংক। মই উদাহৰণস্বৰূপে আপোনালোকক জুপিটাৰ ছেভিংছ বেংক একাউণ্টৰ ওপৰত ক্লিক কৰি পেলাই দেখাই দি আছোঁ। এই জুপিটাৰ বেংক হওক বা যিয়ে বেংক হওক, আপোনালোকে যদি এই বেংকবিলাক যদি চেল কৰে তেতিয়াহ'লে আপোনালোকে 300 টকা পাব। বেংক লৈ কথা, কোনোবা বেংকটো আপোনালোকক বেছিও পইচা দিব। আপোনালোকে ইয়াতে তলত দেখিছে শ্বেয়াৰ লিংক টু লিড বুলি, তাত ক্লিক কৰি পেলাই আপোনালোকে হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰে। শ্বেয়াৰ কৰি দিয়াৰ পাছত আপোনালোকে যাক শ্বেয়াৰ কৰিব তেওঁ যদি আপোনালোকৰ সেই লিংকটোত ক্লিক কৰি পেলাই যদি জুপিটাৰ একাউণ্টটো ছেভিং একাউণ্ট এটা যদি বনাই লয় তেতিয়াহ'লে আপোনালোকে 300 টকা এটা ধুনীয়াকৈ পাই যাব। তো এনেদৰে আপোনালোকে বেলেগ একাউণ্টবোৰো আপোনালোকে ইয়াতে ৰেফাৰ কৰিব পাৰিব তেনেকৈ। তাৰপিছত আৰু ডিমেট একাউণ্টো আছে, মই বেক হৈ আহি পেলাই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওক, আপোনালোকৰ তলত ডিমেট একাউণ্ট বুলি আছে। ডিমেট একাউণ্টত ক্লিক কৰাৰ পাছত আপোনালোকৰ ডিমেট একাউণ্ট কেইটামান ওলাই যাব ইয়াতে। সেই ডিমেট একাউণ্টবোৰো আপোনালোকে চেল কৰিব পাৰিব। ইয়াতে ICICI ডিৰেক্ট আছে, পেটিএম মানি আছে, এডিঅ'লৈ আছে। মই ICICI ডিৰেক্টটো আপোনালোকে ক্লিক কৰি পেলাই দেখাই দি আছোঁ আপোনালোকক। এইবোৰ একাউণ্টো আপোনালোকে চেল কৰিব পাৰিব ধুনীয়াকৈ। ইয়াতে ICICI ডিৰেক্টটো চেল কৰিলে আপোনালোকে 550 টকা পাব। ইয়াতেও ঠিক একেদৰে আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। তলৰ ফালে চাব, শ্বেয়াৰ লিংক টু লিড বুলি আছে, তাত ক্লিক কৰি পেলাই আপোনালোকে হোৱাটছএপত শ্বেয়াৰ কৰি দিব পাৰিব। তাৰপিছত যাক শ্বেয়াৰ কৰে তেওঁ যদি আপোনালোকৰ লিংকটোত ক্লিক কৰি পেলাই যদি তেওঁ একাউণ্টটো বনাই লয়, ডিমেট একাউণ্ট এটা ICICI ডিৰেক্টত, তো আপোনালোকে 550 টকা এটা ধুনীয়াকৈ পাই যাব। তো এনেদৰে আপোনালোকে ইনকাম কৰিব পাৰে ইয়াতে। আৰু আজিকালি বহুত মানুহে দিনটোৰ ভিতৰত 8 ঘণ্টা, 10 ঘণ্টা, 6 ঘণ্টা মোবাইলটো চায়ে থাকে এনি টাইম। গতিকে আপোনালোকে তেনেকৈ এনেই মোবাইল চাই টাইম পাৰ কৰাতকৈ এনেকৈ 2 ঘণ্টা বা 3 ঘণ্টা আপোনালোকে মোবাইলত যদি কাম কৰে ভালদৰে, আপোনালোকে ধুনীয়াকৈ মাহিলী 10,000 পৰা 15,000 টকা বা 20,000 টকালৈ আপোনালোকে ইনকাম কৰিব পাৰে এনেদৰে। তো এয়াই আছিল প্ৰচেছখিনি। যদি আপোনালোকৰ কিবা আশংকা ৰৈ গ'ল, কিবা বুজি নাপালে, তেনেহ'লে আপোনালোকে কমেণ্টত জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকক ভালদৰে আকৌ জনাই দিম। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল ঘণ্টাটো দবাই ৰাখিব। ধন্যবাদ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।